Hi everyone, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে অন্যটি ৰেচিপি লৈছো। ৰেচিপিটো হৈছে ভেদাইলতা আৰু নৰসিংহৰ সৈতে মাছৰ জোল। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি ভালদৰে ধুই চাফা কৰি ললোঁ। তাৰ পাছত মই এতিয়া ভালদৰে মিহিকৈ পিচি ল'ম। ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি পিচি লোৱা হৈ গ'ল। মাছখিনি মই হাফ ফ্ৰাই হোৱালৈকে ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ মই হাফ ফ্ৰাই কৰি ল'ম, ফুল ফ্ৰাই নকৰোঁ যিহেতুকে জোল বনাম। আনফালে লৈছোঁ দুটা মিডিয়াম সাইজৰ আলু, দুটা বিলাহী, মিডিয়াম সাইজৰ দুটা পিঁয়াজ, এফালে তেজপাত দুখিলা, দুটা শুকান জলকীয়া আৰু এচামুচ আদা নহৰু পেষ্ট। মই পুনৰ আকৌ মাছ ফ্ৰাই কৰা কেৰাহীখনকে ব্যৱহাৰ কৰিছোঁ। এচামুচ দিছোঁ পাঁচফোৰণ, দুখিলা তেজপাত, দুটা শুকান জলকীয়া। মাছ ফ্ৰাই কৰা কেৰাহীখনকে লোৱাৰ বাবে অলপ কলা নিচিনা দেখা পোৱা গৈছে। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজৰ ৰংটো সলনি হোৱালৈকে অলপ সময় এনেদৰে ভাজি ল'ম। পিঁয়াজৰ ৰংটো সলনি হোৱাত এতিয়া মই এক চামুচ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া মই আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় এনেদৰে ভাজি ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ লগে লগে ইয়াতে মই কাটি ৰখা বিলাহী দি দিছোঁ। জুইৰ ফ্লেমটো বঢ়াই মই নিজে অকণমান সময় বিলাহীখিনি গলি যোৱালৈকে লৰাই ল'ম। বিলাহীখিনি অলপ অলপ গলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই ইয়াতে কাটি ৰখা আলু দি দিছোঁ। জুইৰ ফ্লেমটো কমাই মই 5 মিনিটৰ কাৰণে আলুখিনি অলপ ফ্ৰাই হ'বলৈ দিম। আলুখিনি প্ৰায় আধাটো সিজি গৈছে। এতিয়া মই ইয়াতে পিচি ৰখা নৰসিংহ আৰু ভেদাইলতা ঢালি দিম। এতিয়া মই ভালদৰে উতল অহালৈকে 6-7 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'ম। আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকোন লগাই উতলিবলৈ দিম। এতিয়া মই ইয়াতে হাফ ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি দিম। জুইৰ ফ্লেমটো হাই কৰি আকৌ মই 5 মিনিটৰ কাৰণে ঢাকোন লগাই উতলিবলৈ দিম। ভেদাইলতা আৰু নৰসিংহৰ লগত মাছৰ জোলৰ তৰকাৰী আজি ৰেডি হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।